देखा देखा इहर जना हिला बितु पना भक्तरु करे करे हिला माधवर हिला माधवर लोके आन राम हरि राम हरि ए बोला हरे তোমাৰ ঘৰে সন্তব্য সন্তক কৰিলে বৰ কষ্ট পাইছা চাগে ন তোমাৰ পৰীক্ষ যেতিয়াই পালো মোৰ সকলো দুখ কষ্ট দূৰ হৈ গ'ল তুমি চাগে কিহৰ পৰা আহোঁতে মোলৈ কিবা সুস্বাদু ব্যঞ্জন লৈ আহিছা নাই কৃষ্ণ নাই দিয়া দিয়া সুদামা লজ্জা নকৰিবা সুদামা যদিহে মোৰ স্বভাৱ নাজানা কওঁ শুনা অতি অল্প বস্তু যদি ভকত হবে করে অর্পণ সেই অল্প বস্তু হয় অসংখ্যাত আর অভকতে নানাবিধ বস্তু দিলে তাত মোৰ কোনো নাই সেইবাবে দিয়া দিয়া সুদামা লজ্জা নকৰিবা সুদামা দিয়া এইবাবে তুমি মোক দিবলৈ অস্বীকাৰ কৰিছিলা কৃষ্ণ
চাউলকে মুঠিমান মানুহ তোমাক কেনেকৈ অৰ্পণ কৰোঁ মই তুমি তুমি সামান্য বুলি সবাই চাউল মুঠি মোক যে কিমান আনন্দ কৰিব সেয়া তুমি ভাবিবই পৰা নাই मेरी लंत्र याथे बेथे इतनी लोकर नाथ ऐसा परिसा हंत तुम्हारे चाउल के मुठे আজি মোৰ বাবে ৰত্ন সজ্জে সুদামা এয়াই জগতৰ শ্ৰেষ্ঠ উপহাৰ এইবাবে তুমি এই চাউল মোক দিবলৈ সংকোচ কৰিছিলা पुनरुपी प्रभु कृष्ण चाउल मुठी